আজি ডিউটিলে হাত বেগ এটা লৈ গৈছো। কি লৈ গৈছো সেইটো অলপ পিছত কম দিয়ক। বাৰু নমস্কাৰ সকলোকে। প্ৰথমতে মোৰ ফালৰ পৰা সকলোকে কাতি বিহুৰ ওলগ জনালো আৰু দিৱালীও আহি আছে যিহেতু দিৱালীৰ শুভেচ্ছাটো এনেদৰে জনাই থলো। হাত বেগ এটা কথা যে কৈছিলো, লগৰ এটা মানে হাঁহ এটা খুজি পঠাইছে, তো তাকে লৈ আহিছো। এইটো ইমান ডাঙৰ কি বস্তু জানো, কিবা সেই টপটো লিখাহে দেখিছে। যি কি নহওক ডিউটি পালোহি। হেলমেটটোৱে চুলিখিনি একেবাৰে বৰবাদ কৰি পেলাই, কিন্তু নিপিন্ধিলেও নহয় চেফটিটো মেইন না। আজি কোম্পানীৰ ফালৰ পৰা দিৱালী বুলি গিফ্ট এটা পালো। অকল মই বুলিয়ে নহয় বাৰু, আমাৰ গোটেই এমপ্লয় খিনিকে দিলে। কি আছে এতিয়ালৈকে খুলি চোৱা নাই বাৰু, ঘৰ গৈয়ে খুলিমগে। তো গিফ্ট চিফ্ট লৈ ডাইৰেক্ট ঘৰলৈ আহিলো। তাৰপিছত তুলসী তলত চাকি জ্বলাই মেলি আকৌ দাদা এটাৰ লগত টাউন যাব ওলালো। কাম তেনেকে একোৱে নাই, এনেই আৰু ওলাই যাবলৈ মন গ'ল। দাড়ি চুলি খিনিও কাটিবলৈ হলগে, তো বোলো ওলাই আহিলো যেতিয়া একেবাৰে কাটিয়ে লওঁ। চুলি কটা আগতে প্ৰথমতে পেট পূজাটো কৰি লওঁ, মানে পেটটো ফুল হৈ থাকিলেহে মই নাপিতৰ তাত আধা ঘণ্টামান বহি থাকিব পাৰিম নে কি কয়। মমো চমো খাই মেলি তাৰ পিছত ৰেগুলাৰ চুলি কটা চেলুনখনলৈ গলো। মই মানে সেই চুলি দাড়িবোৰ সদায় একেখন চেলুনতে কাটোগে, মানে বিশ্বাস হয় আৰু বেলেগত তেনেকে পটককে মূৰটো এৰি দিবলৈ বেয়া লাগে, তেনেকে বা কাটি দিয়ে। আকৌ তেনেকে বেলেগকে কৈ থাকিবও নালাগে, ডাইৰেক্ট বহি দিলেই হ'ল। চুলি দাড়িবোৰ কটাৰ পিছতহে অলপ মানুহৰ নিচিনা দেখিছে। বাৰু কাহিনীটি সামৰো দিয়ক, বহুত দেৰিও হলগে নহয়, ঘৰলৈ যাব লাগে।